গাইজ, ৱেলকাম মাই ইউটিউব চেনেল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দুইজনীয়ে গৈ আছোঁ বাৰ্থডে পাৰ্টি খাবলৈ। খুৰীদেউ এজনীয়ে ৰাতিপুৱা মাতিছিলে, কিন্তু গৰম বেছি হোৱাৰ কাৰণে আমি পিয়াঁজবিলাক ওলাই ল'লোঁ দুইজনীয়ে। খুৰীদেউহঁতৰ পদূলি পাই গ'লোহি। এয়া আমাৰ বাৰ্থডে বয় ভিডিঅ' কৰি থকাৰ বাবে লাজ কৰিছে। The next day. গৰমত থাকিবৰ কাৰণে সৰু সুৰা গিফ্ট এটা দিছে। ইয়াত কি আছে আৰু এয়া ইমান সৰু সুৰা পেন হয় এখন, পোৱালীজনীৰ কাৰণে আনি দিয়া আছে, তাৰ দেউতাকে আনি দিলে। গাইজ, আজিকালি মোৰ বহুত ডাঙৰ বেমাৰ এটা আছে নহয়, আপোনালোকে ক'লেহে জানিব কি বেমাৰ। মানে মই নতুনকৈ ইউটিউব খুলিলোঁ ন, ইউটিউবত ভিডিঅ'বোৰ কেনেকৈ দিওঁ কেনেকৈ নিদিওঁ, মানে খাওঁতে শুওঁতে চব মানে ভাবি থাকোঁ ন, সেইকাৰণে দেখা নাই একদম চব আমাৰ বেটি আজি উমলি আছে ইমান ধুনীয়াকৈ। তাৰ দাইটিয়েক এজন আহিলে, দাইটিয়েকজনো লগতে খেলি আছে। মানে সেইপিনে নাযাবি বুলি ক'লোঁ যায়, সেইকাৰণে দাইটিয়েকে বাৰে বাৰে তাত আনি দি আছে। চাওক, একদম নেগু লাগি আছে পিছপিনে, চাওকচোন শহাপহু এটা লাগি আছে। আমাৰ পিছপিনে চাই ইমান ধুনীয়া হাঁহি এটা মাৰিলে নহয়, মোৰটোৱে ভাল লাগি গ'ল একদম। চাওক ইমান ধুনীয়াকৈ খেলি আছে। গৰম যে সেইকাৰণে একদম চোলা তোলা খুলি দিছোঁ আৰু ভালকৈ থাকক বুলি। Oh my God! Wow! এও মানে দাইটিকৰ ওচৰলৈ যায়, সেইকাৰণে এনেদৰে গৈছে আমাৰ পোৱালীজনী। কাৰোবাৰ বহুত তেল ফাটিছে, আপোনালোকে গম পাইছেনে কাৰ ফাটিছে? কাৰ ফাটিছে যে ভাইটি? টিকা ফটা ৰ'দৰ समझ रहे हो? এই মোৰ থপৰা মানে মোৰ এই চেহেৰাটো ভালকৈ মনত থওক। আৰু কেইদিনমান হ'লে মানে পথাৰ ৰুব লাগিব। পথাৰলৈ অকল চকুটো আৰু দাঁতকেইটাহে দেখি থাকিব মানেনো কি আৰু জিলিকি থাকিব আৰু চকুটো আৰু দাঁতকেইটা, নহয় জানো ভাইটি? ভিডিঅ'টো ভাল লাগিলে যদি লাইক আৰু শ্বেয়াৰ কৰিব। আগৰ ভিডিঅ' এটা দিয়া আছিলে আমি ফুৰিব যাম বুলি, কিন্তু গৰম হোৱাৰ কাৰণে যাব পৰা নাই। গ'লে আপোনালোকৰ ভিডিঅ'টো দেখাম আৰু অতি শীঘ্ৰে চাব পাব। ধন্যবাদ।